বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মুহতারাম দোস্ত বুজুর্গ, আপোনালোক যিসকলে কুৰআনে কাৰীম আৰম্ভণিৰ পৰা শিকাৰ ইচ্ছা প্ৰকাশ কৰিছে, মই তেখেতসকলৰ কাৰণে কুৰআনে কাৰীম আৰম্ভণিৰ পৰা শেষলৈকে শিকোৱাৰ এটা পৰিকল্পনা হাতত লৈছোঁ। মই আপোনালোকক অনুগ্ৰহ কৰিম, আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ ক্লাছবোৰ আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাই বাৰ বাৰ দেখে আৰু প্ৰেক্টিছ কৰে। ইনশাআল্লাহ অতি কম দিনৰ ভিতৰতে আপোনালোকে নিজে নিজে কুৰআনে কাৰীম চাই শুদ্ধকৈ পঢ়িব পাৰিব, লগতে আৰু অন্যান্য আৰবী কিতাপবোৰো নিজে নিজে পঢ়িব পাৰিব। যাই হোক, আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছত আৰবী এলফাবেটকেইটাৰ শিক্ষা দিম ইনশাআল্লাহ। তো আৰবী প্ৰথম আখৰটো হৈছে আলিফ। এই শব্দটো হৈছে আলিফ। মোৰ লগতে পঢ়িব আলিফ আলিফ আলিফ, বা 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 বা, তা 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 তা, সা 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 পাতলকৈ, সা সা, জিম 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 জিম, জিভাৰ মাজভাগ ওপৰৰ তাৰৰ লগত লগাই দিব, জিম। আলিফ আলিফ, বা বা, তা তা, সা সা সা, জিম 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 জি। ইয়াতে ছেকেণ্ড আখৰটো হৈছে বা 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 বা, বাৰ তলত এটা নুক্তা আছে। এইটো হ'ল নুক্তা, ইয়াক নুক্তা বুলি কোৱা হয়। এইটো বাৰ তলতে থাকে এটা নুক্তা। দেখাত বা, তা আৰু সা তিনিওটা দেখাত ছেইম, খালি নুক্তাৰ ব্যৱধান। বাৰ তলত থাকে নুক্তা এটা, তাৰ ওপৰত থাকে দুটা আৰু সাৰ ওপৰত থাকে তিনিটা। বা, তা, সা, এই তিনিটা আখৰ দেখাত ছেইম। নুক্তাটোৱে নি তিনিওটাক চিনাকি কৰাই দিছে, কোনটো বা, কোনটো তা আৰু কোনটো সা। আগত আহিল জিম জিম জিম, হা হা হা, এইটো অলপ কঠিন, গলৰ মাজৰ পৰা ওলাব। হা, একবাৰ শিকি গ'লে পিছে গোটেই জীৱনৰ কাৰণে ইজি। হা, খ খ খ খ খ, দাল 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 দাল, জাল 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 জাল, র রা 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 রা, জিম হা আৰু খা, জিম হা আৰু খা তিনিওটা দেখাত ছেইম, নুক্তাৰ ব্যৱধান। জিমত এটা নুক্তা আছে, জিমৰ মাজত বুলিও ক'ব পাৰি আৰু তলত বুলিও ক'ব পাৰি। জিম, হা হা, হাত নুক্তা নাই, হাত নুক্তা নাথাকে। খ খ খ, খাৰ ওপৰত নুক্তা, খাৰ নুক্তাটো ওপৰত থাকে। দাল দাল আৰু জাল, জাল পাতলকৈ দেখাত ছেইম, খালি নুক্তাৰ ব্যৱধান। দালত নুক্তা নাই আৰু
জালত নুক্তা আছে ওপৰত থাকিব জালৰ পিছত হল ৰা 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 জা 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 ৰা আৰু জা ৰাত নুক্তা নাই আৰু জাত নুক্তা আছে ৰাত নুক্তা নাই জাত নুক্তা আছে যাৰ ওপৰত থাকিব চিন 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 শিন 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 চিন আৰু শিন চিনত নুক্তা নাই আৰু শিনত তিনিটা নুক্তা আছে শিনৰ ওপৰত স্বাদ 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 ضاد 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 স্বাদত নুক্তা নাই আৰু দ্বাদত নুক্তা আছে স্বাদত নুক্তা নাই দ্বাদত নুক্তা আছে দ্বাদৰ ওপৰত থাকিব নুক্তা দ্বাদৰ ওপৰত নুক্তা থাকে তোয়া 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 জোয়া 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 তোয়াত নুক্তা নাই তোয়াত নুক্তা নেথাকে আৰু জোয়াত নুক্তা এটা থাকে জোয়াৰ ওপৰত আইন 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 গাইন 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 আইন আৰু গাইন আইনত নুক্তা নাই আৰু গাইনত নুক্তা আছে ফা 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 قاف 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 قافৰ ওপৰত দুটা নুক্তা قافৰ ওপৰত দুটা নুক্তা কাফ 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 লাম 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 মিম 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 নুন 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 নুনৰ ওপৰত এটা নুক্তা আছে নুনৰ ওপৰত এটা নুক্তা ওয়াও 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 হা 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 হামজা 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 ইয়া 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 এটু ইয়া ইয়েও বুলি কয় ইয়াও বুলি কয় ইয়া ইয়াৰ তলত দুটা নুক্তা ইয়াৰ তলত দুটা নুক্তা আছে